বন্ধুসকল স্বাগতম জানাইছো ইউটিউব চ্যানেল এছাম গ্যালাৰীলৈ। আজি আমি চাবলৈ ওলাইছো এখন ঐতিহাসিক স্থান ধলপুৰ শিৱধামলৈ, য'ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুদিনমান আগতে আহি গৈছে। বলক আমি তালৈ যাওঁ। এয়া আমি দৰং জিলাৰ ইতিহাস প্ৰসিদ্ধ নাৰিকলী মন্দিৰ পাই গ'লোঁ। আজি যিহেতু বেলেগ এটা মন্দিৰত যাব আহিছোঁ, গতিকে ইয়াত ৰাস্তাৰ পৰাই সেৱা জনাইছোঁ। এয়া আহি আমি চিপাঝাৰৰ চক পালোঁ। চিপাঝাৰ চক পাৰ হৈ যিটো খুৰাবন্ধা চক, খুৰাবন্ধা চকৰ পৰা দক্ষিণ দিশে আমি সোমাই যাব লাগিব। ভঙা দলঙৰ ওপৰেৰে আহি আমি এইদৰে নদীঘাট পাই গ'লোঁ। এতিয়া আমি ফেৰীৰে নদীটো সিপাৰ হ'ব লাগিব, যিহেতু সিপাৰে ধলপুৰ শিৱ মন্দিৰ আছে। এয়া আমি মন্দিৰৰ প্ৰৱেশদ্বাৰত উপস্থিত হ'লোঁ। আমি ভিতৰলৈ সোমাই গৈ আছোঁ এতিয়া। আমাৰ পূজা কৰা হৈ গ'ল। এতিয়া আমি মন্দিৰৰ তলতে এটা গুহা আছে, গুহাটো চাবলৈ আহিছোঁ। ইয়াত দেখিবলৈ পাইছে, আগতে হয়তো ইয়াতে কোনোবা বাস কৰিছিল এই গুহাটোতে। ইয়াৰ প্ৰাকৃতিক পৰিৱেশ খুবেই মনোমোহা, চাৰিওপিনে গছ গছনিৰে ভৰপূৰ হৈ আছে, সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। আপোনালোকেও চাবলৈ আহিব পাৰে চিপাঝাৰ ধলপুৰ শিৱ মন্দিৰ। এয়া দেখিবলৈ পাইছে এখন শিলত কাটা থাল। ইয়াত আঁঠু থৈ ভীমে থাল খেলিছিল বুলি জনাজাত। বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো চাই কেনে পালে। যিহেতু এইটো মোৰ প্ৰথম ব্লগ হয়, গতিকে কমেণ্টত আপোনালোকে যদি কিবা ভুল হৈছে জনাবলৈ নাপাহৰিব, আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব। আজিলৈ ইমানেই বন্ধুসকল।